हेलो बंधु बान्धवीসকল মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনেকুৱা এটা ভিডিঅ' দেখুৱাম যিটো ভিডিঅ' চাই আপোনালোকে সঁচাকৈ কম্পিউটাৰত বহুত এক্সপাৰ্ট হৈ যাব। মানে কম্পিউটাৰ বেলেগৰ যদি পাছৱৰ্ড আপোনালোকে নাজানে, যিটো বেলেগৰ পাছৱৰ্ড অভিয়াছলি আমি নাজানোৱেই, তো পাছৱৰ্ডটো আমি নজনাকৈ সিহঁতৰ কম্পিউটাৰ খুলিব পাৰিম। আচলতে এক কথাত ক'বলৈ গ'লে বেলেগৰ কম্পিউটাৰ আমি হেক কৰিব পাৰিম। কিন্তু আচলতে এইটো কোনো হেকৰ কথা নহয়, এইটো আপোনালোকৰ এডুকেশ্যনেল পাৰপজৰ কাৰণে মই এইটো ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। আৰু আপোনালোকৰ আগত এনেকুৱা এটা ভিডিঅ' আপোনাৰ বনাই দেখুৱাম, যিটো আপোনালোকে চাই আপোনালোকৰ নিজৰ কম্পিউটাৰ যদি পাছৱৰ্ড কেতিয়াবা পাহৰি যায়, তেতিয়াহ'লে পাছৱৰ্ডটো হেক কৰি আপোনালোকে পাছৱৰ্ডটো নজনাকৈ বেলেগ পাছৱৰ্ড আপোনালোকে দিব পাৰিব। তো ধৰি লওক মই এইটো একো কম্পিউটাৰটোৰ পাছৱৰ্ড নাজানো, এতিয়া মই চাওক এইখিনি টিপিছোঁ, এণ্টাৰ কৰিছোঁ, দিছে দিছ দ্য ইউজাৰ নেম অৰ পাছৱৰ্ড ইজ ইনকাৰেক্ট। তো ভুল হৈছে, অভিয়াছলি ভুল হৈছে। তো এইটো ভালকৈ মই জুম কৰি দেখাইছোঁ, চাওক ভুল হৈছে বুলি দেখাই আছে। তো আকৌ অ'কে কৰিছোঁ, অ'কে কৰাৰ পিছত আকৌ এই পাছৱৰ্ড দিছোঁ, চাওক ভুল হৈ গৈছে। নিশ্চয় দেখা পাইছে আপোনালোকে। এতিয়া পাছৱৰ্ডটো ভুল হৈছে। তো পাছৱৰ্ডটো ভুল হোৱাৰ কাৰণে আমি কম্পিউটাৰটো খুলিব নোৱাৰিম। তো খুলিবলৈ হ'লে আমি কি কৰিম? সাধাৰণতে খুলিবলৈ হ'লে আমি এটা নতুন কি কৰিব লাগিব? পেন ড্ৰাইভত আমি ফৰ্মেটটো ভৰাব লাগিব, ফৰ্মেট কৰিব লাগিব। ফৰ্মেটটো বা ডিছ ড্ৰাইভত ফৰ্মেট কৰিব লাগিব। ফৰ্মেট কৰিলে মোৰ চি ড্ৰাইভটো উৰি যাব। তো আমি এতিয়া ফৰ্মেট নকৰাকৈ, একো নকৰাকৈ, পেন ড্ৰাইভো আমাক প্ৰয়োজন নহ'ব, আমাক চি ডিও প্ৰয়োজন নহ'ব, একো প্ৰয়োজনেই নহ'ব, ফৰ্মেট কৰিব কোনো প্ৰয়োজন নাই। আমি লগটো কেনেকৈ হেক কৰিম চাওক। তো বেছিকৈ মই কথা নকওঁ, জাষ্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আহক। এতিয়া আমি কি কৰিম? এতিয়া আমি এই কম্পিউটাৰটো ৰিষ্টাৰ্ট কৰি দিম, অফ কৰি দিম। তো অফ কৰি দিলোঁ, চাই লওক। এবাৰ অফ কৰিলে একো প্ৰব্লেম নহয়, যিহেতু মই UPS ডাইৰেক্টলি অফ কৰি দিলোঁ। এণ্টাৰ কৰিছোঁ, এণ্টাৰ কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ। এতিয়া ৱেইট কৰিব লাগিব, 2 মিনিটমান ৱেইট কৰিব লাগিব। তো এইটো ভিডিঅ' চালে আপোনালোকে যদি কম্পিউটাৰ কাৰোবাৰ পাছৱৰ্ড নাজানে, ভুল হৈ যায়, পাহৰি যায়, তো তেতিয়া আমি পাছৱৰ্ড নজনাকৈ আমি নতুনকৈ পাছৱৰ্ডটো নজনাকৈ কম্পিউটাৰটো খুলিব পাৰিম। চাওক এনেকুৱা ধৰণৰ ষ্টাৰ্টাৰ প্ৰিপেয়াৰ হৈ আছে, প্ৰিপেয়াৰ হৈ থাকিবলৈ দিয়ক। 2-3 মিনিটমান সময় ল'ব, আপোনালোকে ৱেইট কৰক। এতিয়া চাওক কেনেকুৱা ধৰণৰ, এতিয়া ইয়াত সুধিছে ডু ইউ ৱান্ট টু ৰিষ্টোৰ ইউৰ কম্পিউটাৰ সুধিছে। এতিয়া আমি ইয়াতে কেঞ্চেল কৰিব লাগিব। আপোনালোকে ভালদৰে চাই যাওক, স্কিপ নকৰিব। ভিডিঅ'টো স্কিপ কৰিলে এটা ষ্টেপ আপোনালোকৰ হেৰাই যাব, তেতিয়া আপোনালোকে নোৱাৰিব কৰিবলৈ। তো কেঞ্চেল কৰিব, ইয়াতে সদায় মনত ৰাখিব, কেঞ্চেল কৰিব। এতিয়া চাওক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হৈছে। এতিয়া আমি কৰিব লাগিব কি, চাই লওক, ভালদৰে চাই লওক। এইটো ভিউ প্ৰব্লেম ডিটেইলছত যাব লাগিব। ভিউ প্ৰব্লেম ডিটেইলছত গৈ তললৈ মাউচটো স্ক্ৰল কৰক, লাষ্টত চাওক দেখি পাইছে এইটো যিটো উইণ্ড'জ চিষ্টেম 32 দেখা পাইছে, ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াতে আপোনালোকে ফাইলত যাওক, ফাইলত গৈ পেলানি অ'পেনত যাওক। এতিয়া আমাৰ যিটো উইণ্ড'জ চিষ্টেমটো ক'ত সোমাই আছে, উইণ্ড'জ লোকেল ডিস্ক চিত সোমাই আছে। তো প্ৰথমতে কম্পিউটাৰত যাব লাগিব, তাৰপিছত লোকেল ডিস্ক চি। আপোনালোকৰ যদি ডি ড্ৰাইভত থাকে তেন্তে ডি ড্ৰাইভলৈ যাব। মোৰ চি ড্ৰাইভত আছে কাৰণে চি ড্ৰাইভলৈ গৈছোঁ। WQ কৰি অ'পেন কৰি লৈছোঁ। ইয়াৰ পিছতে উইণ্ড'জত যাব লাগিব। উইণ্ড'জত গৈ পেলানি আপোনালোকে সকলো চিষ্টেম 32 এইটো চিষ্টেম 32 ডাবল ক্লিক কৰি অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পিছতে ইয়াতে যিখিনি অল ফাইল কৰি লওক, অল ফাইল হৈ গ'ল। এতিয়া মাউচটো স্ক্ৰল কৰক, মাউচটো স্ক্ৰল কৰি এটা বিচাৰিব লাগিব, সেইটো হৈছে UTILMAN, UTILMAN চাওক এতিয়া মোৰ ডাবল হৈ আছে অলৰেডি, মই এইটো পাছৱৰ্ডটো চেঞ্জ কৰিছিলোঁৱেই। তো যিটো
ইউটিলমেন 1 আছে সেইটো আপোনালোকে 1 নাথাকিব, অকল ইউটিলমেন থাকিব, এনেধৰণৰ থাকিব। এইটো আপোনালোকে ডিলিট কৰিব নালাগে, ইউটিলমেন থাকিব। এইটো ইউটিলমেন দেখা পাইছে নিশ্চয়, UTILMAN। ইউটিলমেনটো ৰিনেম কৰিব, ৰিনেম কৰি ইউটিলমেন 1 কৰি থ'ব। মনত ৰাখিব, ইউটিলমেনটো প্ৰথমতে ৰিনেম কৰিব, ৰিনেম কৰি ইউটিলমেন 1 কৰি ল'ব। আগৰ যিটো মই ডিলিট কৰিছিলোঁ আপোনালোকে ডিলিট কৰিব নালাগে, কাৰণ আপোনালোকে প্ৰথমবাৰ যিহেতু কৰিছে সেইটো কাৰণে আপোনালোকৰ ইউটিলমেনেই থাকিব, ইউটিলমেন 1 নাথাকে। এতিয়া ইউটিলমেনটো ৰিনেম কৰি 1 কৰি লৈছোঁ, মনত ৰাখিব। তাৰপিছতে আপোনালোকে আৰু এটা বস্তু বিচাৰিব লাগিব, সেইটো CMD তো চিখিনিলৈ যাওক, CMD ক'ত বিচাৰক, কথা সোনকালে বিচাৰক। CMD দেখা পাইছে, CMD ফাইলটো বিচাৰিব লাগিব। এইটো নিশ্চয় দেখা পাইছে আপোনালোকে, CMD দেখা পাইছে। CMDটো আপোনালোকে কপি কৰি লওক, কপি কৰি ইয়াতে পেষ্ট কৰি দিয়ক। CMD কপি আহি গ'ল, সেইটো ৰিনেম কৰক, ৰিনেম কৰি ইউটিলমেন কৰক, UTILMAN। মনত ৰাখিছে, ইউটিলমেন আচ্ছা ভুল হৈ গ'ল, UTILMAN, UTILMAN মনত ৰাখিব, ইউটিলমেন। আগত যিটো ইউটিলমেন আছে সেইটো ইউটিলমেন 1 লৈ নিলোঁ, আৰু CMDটো কপি কৰি ৰিনেম কৰি ইউটিলমেন কৰি দিলোঁ। কষ্ট হৈ গ'ল ইউটিলমেন। এতিয়া এইবিলাক চব আমাৰ দৰকাৰ নাই, গতিকে এইখিনি ক্ল'জ কৰি দিয়ক, সোনকালে কৰক, ক্ল'জ কৰি দিয়ক। এখন যি আছে চব ক্ল'জ কৰক, ক্ল'জ কৰি দিয়ক। সুধিছে কম্পিউটাৰটো ৰিষ্টাৰ্ট কৰিব নেকি? আছে, ৰিষ্টাৰ্ট কৰি দিয়ক। অট'মেটিকলি অপেন হ'ব, একো কৰিব নালাগে আপোনালোকে, ৱেইট কৰিলেই হ'ব। ৰিষ্টাৰ্ট হৈছে কম্পিউটাৰটো, অলপ টাইম ৱেইট কৰক। আকৌ ৰিষ্টাৰ্ট হৈ আছে কম্পিউটাৰ, ষ্টাৰ্টিং উইণ্ড'জ আহিলে। সেইটো আহি গ'ল। এতিয়াও পাছৱৰ্ড লাগি আছে যিহেতু, এতিয়া আমি যিকোনো এটা পাছৱৰ্ড মাৰি চাওঁ, নাই নাহিলে, পাছৱৰ্ড একো নহ'ল, দেখিছে। এতিয়া ক'ত যাব লাগিব, এই যে লেফ্ট ছাইডে যিটো বস্তু আছে দেখিছে, ইৰেজত যাব লাগিব, ইৰেজত হৈছে, ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ অপেন হ'ব। তো ইয়াতে লিখিব লাগিব কণ্ট্ৰল ইউজাৰ পাছৱৰ্ড 2। মনত ৰাখিব, কণ্ট্ৰল CONTROL, কণ্ট্ৰল স্পেচ দিব, কণ্ট্ৰল স্পেচ দিব। মনত ৰাখিব, CONTROL, ভুল নকৰিব। কণ্ট্ৰল স্পেচ ইউজাৰ, USER, স্পেচ নিদিব, স্পেচ ব্যৱহাৰ নকৰিব, উইদাউট স্পেচত লিখিব পাছৱৰ্ড, PASSWOR, পাছৱৰ্ড S, মনত ৰাখিব। CONTROL স্পেচ USER PASSWORDS, পাছৱৰ্ড 2। এণ্টাৰ দিয়ক। এণ্টাৰ দিয়াৰ লগে লগে চাওক, এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ অপেন হৈ গ'ল। অপেন হোৱাৰ পিছতে এতিয়া ইয়াতে ক্লিক কৰি লওক। ক্লিক কৰি দিয়াৰ পিছত ৰিছেট পাছৱৰ্ডত ক্লিক কৰক। এতিয়া চাওক, ৰিছেট পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে নিউ পাছৱৰ্ড দিছে। এতিয়া আমি পাছৱৰ্ডটো আমি মনত ৰখা দি লওঁ। কি দিওঁ বাৰু, দি দিছোঁ 1 2 3 4 5 হৈ গ'ল। কনফাৰ্ম কৰোঁ, 1 2 3 4 5 অ'কে কৰিলোঁ। অ'কে কৰি এখন ক্ল'জ কৰি দিলোঁ। এতিয়া চাওঁ ইয়াতে 1 2 3 4 5 1 2 3 4 5 বছ, কম্পিউটাৰ শেষ হৈ গ'ল। ষ্টাফ কম্পিউটাৰ খোল খাই গ'ল, দেখা পাইছে আপোনালোকে, অপেন হৈ গ'ল। কিন্তু মনত ৰাখিব, এই যিটো কম্পিউটাৰটো যে অপেন হ'ল, এই যিটো ট্ৰিকটো মাত্ৰ উইণ্ড'জ 7হে কাম কৰিব।
উইণ্ড'জ 7ত কাম কৰিব, উইণ্ড'জ 8 উইণ্ড'জ 10ত কাম নকৰে। উইণ্ড'জ 8 আৰু উইণ্ড'জ 10ত যিটো কাম কৰিব সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক লৈ আগবঢ়াই দিম। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।